নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ মই গাফাৰ হুছেইন আজিৰ ভিডিঅ' লৈ আহিছো এছএছচিয়ে নতুনকৈ সিলেকশন পোষ্ট ফেজ 11 2023 ৰ ভেকেন্সিৰ ওপৰত নটিফিকেশন জাৰি কৰিছে এটা ভাল খবৰ এই যে এই এপ্লাই 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেচন সকলোৱে এপ্লাই কৰিব পাৰিব যিয়ে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাব আহিছে তেওঁ যেন চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু চেনেলটোৰ বেল আইকনটো টিপি ৰাখে যাতে তেওঁ পোন প্ৰথমেই এই ভিডিঅ' চাব পাৰে আহক আমি এছএছচিৰ ষ্টাফ সিলেকশন কমিছনে দিয়া নটিফিকেশনৰ ওপৰত এছএছচিয়ে 5369টা সিলেকশন পোষ্টৰ বাবে এডভাৰটাইজ জাৰি কৰিছে তাৰে আনৰিজাৰ্ভ 2540টা ওবিসি 1332টা এসসি 687টা এসটি 343টা ইডব্লিউএছ 467টা এক্স সাৰ্ভিসমেন 154টা আৰু পিডব্লিউডিৰ 134টা পোষ্টৰ বাবে বিজ্ঞাপন জাৰি কৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'লেও হ'ব 12 পাছ হ'লেও হ'ব গ্ৰেজুৱেচনও এপ্লাই কৰিব পাৰিব আনৰিজাৰ্ভ আৰু ওবিসিৰ বাবে 100 টকা মাচুল ধাৰ্য কৰা হৈছে ওমেন আৰু এসসি এসটি পিডব্লিউ এক্স সাৰ্ভিসমেনৰ বাবে কোনো মাচুল দিব নালাগে এপ্লাই কৰা লাষ্ট ডেট হৈছে 27 মাৰ্চ 2023 এক্সাম জুন জুলাই 2023 মানত হ'ব বন্ধুসকল এই সিলেকশন পোষ্টসমূহ গোটেই ভাৰতবৰ্ষতে বিভিন্ন ৰাজ্যত খালী হৈ থকা পোষ্টসমূহৰহে বিজ্ঞাপন ওলাইছে যাৰ পোষ্ট নেম আৰু বয়স আৰু শিক্ষাগত অৰ্হতা ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ আপুনি চাব পাৰিব এইদৰে মোৰ ভিডিঅ'সমূহ চাই থাকিব আশা কৰোঁ এই ভিডিঅ'ৰ পৰা আপোনাৰ উপকৃত হৈছে আৰু যদি উপকৃত হৈছে লাইক কমেণ্ট কৰিব ধন্যবাদ